স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ পিছত এটা দীঘলীয়া বিৰতিৰ পিছত ভিডিঅ' বনাইছো। ৰাতিপুৱা শুই উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰিছো। আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছো। এতিয়াৰ পৰা ভিডিঅ' ভাবিছো ৰেগুলাৰকৈ দিম, কিছুমান অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ যিহেতু। এতিয়াৰ পৰা ভিডিঅ'বিলাক চাব, আগৰ দৰে আপোনালোকে মৰম দিব, চেনেহ দিব বুলি আশা কৰিলোঁ। ইপিনে ঘৰত চলি আছে কাম, ইপিনে সৰুকৈ এটা মন্দিৰ বনাই আছে ভাইটিয়ে। এইটো মন্দিৰৰ মাটিটো উঠোৱা হ'ল আৰু ভেটিটো নিৰ্মাণ হ'ল। ইপিনে ভণ্টিয়ে কাটি আছে মাটি ঘৰৰ কাৰণে। এবাৰ চাই দি হাই। তাৰপিছত এইপিনে আমাৰ এইটো ঘৰৰে কাম চলি আছে, মাটি ভৰোৱা হোৱা নাই, মাটিটো ভৰাই আছে আৰু হ'ব। আপোনালোকক দেখুৱাই থাকিম এতিয়া ৰেগুলাৰকৈ কিমান আগবাঢ়ে কামবিলাক। আপোনালোকে আগৰ দৰে ভিডিঅ'বিলাক চাব বুলি আশা কৰিছোঁ, মৰম দিব। আৰু এইপিনে দেখুৱাম এতিয়া আমাৰ শাকনি বাৰীখন। বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক। আমাৰ বাৰু শাক বিচাৰিব নালাগে, একদম হাত দিলে পোৱাকৈ আছে। আপোনালোকক এপিনৰ পৰা দেখুৱাই আছোঁ, কিন্তু আগতে দেখুৱাই লওঁ দেউতাক। এইপিনে দেউতাই আবেলি আবেলি সদায় শাকত পানী দিয়ে। শাক বুলি নহয় আৰু আমাৰ যিখিনি পাচলি খেতি আছে তাত পানী দিয়ে। কাৰণ আজিকালিতো ফ্ৰেছ নোপোৱা হৈছে বজাৰত, গতিকে নিজে খাবৰ জোখাৰেও যদি আমি ফ্ৰেছ খেতি কৰোঁ তেতিয়াহ'লে আমাৰ দেহাৰ কাৰণে ভাল হয়। ইপিনে দেউতা শাকত পানী দি আছে। দেউতা হাই হাই কৈ দিয়া, এনেকৈ হাই। এইবাৰ কি খেতি লগাইছা? মই দেখুৱাম বাৰু। আচ্ছা, চববিলাকে আছে মানে। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকতো দেখিছে, আমাৰ সৰুকৈ ঘৰৰ পিছপিনে এখন বাগিচা আছে, মানে শাকনি বাগিচা। শাক পানীলাও এনেকৈ, এইপিনে এয়া লাই শাক, এইপিনে এয়া লাই শাক আছে, এইপিনে এয়া পানীলাও লাগি আছে। পানীলাও ছিঙিছোঁ, আমি বিক্ৰীও কৰোঁ, মানে যিখিনি ৰৈ যায় সেইখিনি বিক্ৰী কৰোঁ, এনেই নষ্ট হ'বলৈ নিদিওঁ মানুহক দিয়াৰ পাছত। এইপিনে এয়া মূলা, এইপিনে এয়া আমাৰ নহৰু ৰুইছে দেউতাই। এইপিনে লাই শাকে আছে, এইপিনে আমাৰ বেঙেনা লাগি আছে। এইপিনে এয়া বেঙেনা, এইবিলাক খেতি দেউতাই কৰে। দেউতাই ৰিটায়াৰমেণ্টৰ পিছৰ পৰা মানে সময়খিনি এনেকৈ খেতি বাতিত দিয়ে। মনটোও খেতি বাতি থাকিলে মনটোও ভাল লাগি থাকে, আৰু নিজৰ ঘৰৰ নিকিনাকৈ হৈ যায় গোটেইখিনি। আৰু এইপিনে এয়া আমাৰ দৰ্শকে দৰ্শন কৰি আছে। এইপিনে আছে টিকলা জলকীয়া। আৰু ইয়াতে আমাৰ ধনিয়া লগাইছিলে, কিন্তু ইমান ভালকৈ হোৱা নাই, আকৌ লগাব লাগিব। এয়া আছে ফুল, এইটো আমাৰ লোকেল ফুলে হয়, খাবলৈ ভাল। আৰু এয়া এতিয়া নতুনকৈ ইয়াতে লগাইছে মানে কবি। ডাঙৰ হ'লে আপোনালোকক আকৌ দেখুৱাম দেই। এইবিলাক কবি আৰু এইবিলাক বেঙেনা গছে আছে ইয়াতে। তাৰপিছত এয়া আদা ৰুইছে, অকণমান হালধি এনেকৈ। আৰু আছে এইপিনে তিয়হ, এয়া ছিঙিবি নেকি এইটো? হা, আৰু এটা আছে এইপিনে, এইটো লুকাই আছে, ছিঙিব পৰা হৈছিলোঁ। এনে তিয়হ আছে, এইপিনেও তিয়হ লাগি আছে আৰু মানে চলিব পৰাকৈ বস্তুখিনি আছে। এইপিনে জিকা আছে, জিকাটো চেহেৰাটো ভাল হোৱা নাই। A few moments later. এতিয়া আমি জলপাই পাৰিম। আমাৰ বাটতে এডাল জলপাই গছ আছে, দাদাহঁতৰ। এডাল জলপাই পাৰিম, বৰমা আৰু মই। ইপিনে আছে বৰমা, আৰু আমি মানুহ উঠাই দিছোঁ ওপৰলৈকে, দেখাই আছোঁ ৰ'ব। ওপৰত উঠিছে এইপিনে। পাৰ কি লাগিব? কি লাগে? লাঠি লাগে, খুটা লাগে। হাতী। এতিয়া হাতী লাগে। আমাৰ গছটো ওপৰত আছে নে, বাদুলিয়ে খাই একদম পেলাই থৈ দিয়ে। সেইকাৰণে ভাবিছোঁ পাৰিয়ে দিব, গোটেইবিলাক কাটি দিব। হাতীয়ে টানি দিওঁ ৰ'ব এতিয়া। আৰু এইপিনে আহি জলপাই পাৰিবৰ কাৰণে মই বিচাৰি আহিছিলোঁ হাতী মানে আপোনালোকে বুজি পাইছেনে? মানুহজনে হাতী বুলি কৈছে, আৰু হাতী হৈছে এইখন। দেখাই আছোঁ, একদম বঢ়িয়াকৈ দাদাই বনাই আনিছিলে।
এইখনক আপোনালোকে কি বুলি কয় এইখনৰ নামটো আপোনালোকে ক'বচোন কমেণ্ট কৰি জনাব কি বুলি কয় তো এতিয়া মই আহি আছোঁ জলপাই পাৰিবৰ কাৰণে একদম পুৰা যাঠি যন্ত্ৰ লৈ চাই থাকিব দেই আপোনালোকে পাৰ কৰাই লওঁ ৰ'ব আৰু এয়া এতিয়া বৰমা আৰু মই ছিঙি আছোঁ জলপাই আপোনালোকৰ কাৰ কাৰ ঘৰত জলপাই আছে ক'বচোন আৰু আচাৰ বনাইনে আপোনালোকে আমি বাৰু অলপমান আচাৰো বনাম কাৰণ এতিয়া ঠাণ্ডাৰ দিনত আচাৰেৰে ভাত খাবলৈ বৰ মজা লাগে নহয় আপোনালোকে কেনেকৈ জলপাই আচাৰ বনাই ৰেচিপি শ্বেয়াৰ কৰিবচোন মোক আৰু আজি ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ